মাহফুজুল কোরআন হাফিজা মাদ্রাসা আৰু জামিয়া ইছলামিয়া ৰহমানিয়া মাদ্ৰাছা একত্ৰীকৰণ। আজি 23/1/2023 সোমবাৰে কল্পনা বাজাৰ মাহফুজুল কোরআন হাফিজা মাদ্ৰাছা প্ৰাংগণত বৃহত্তৰ সত্ৰকৰ্ণাৰ বাসী ৰাইজ আৰু মাহফুজুল কোরআনৰ হাফিজিয়া মাদ্ৰাছাৰ লগতে জামিয়া ইছলামিয়া ৰহমানিয়া মাদ্ৰাছাৰ দুয়ো কমিটি একেলগ হয়। তেওঁলোকে জনোৱামতে তানজিম বোৰ্ডৰ নিৰ্দেশ মৰ্মে কমেও 50 জন ছাত্ৰ থাকিলেহে এখন পূৰ্ণাংগ মাদ্ৰাছা হ'ব। উক্ত দুয়ো মাদ্ৰাছাত ক্ৰমে উপস্থিত 32 আৰু 37 গৰাকী ছাত্ৰ আছিল বুলি ৰিপৰ্ট কৰিছিল। আচলতে দুইখন মাদ্ৰাছা মিলি শতাধিক ছাত্ৰ হৈ যাব। ইফালে দুয়ো কমিটিৰ সিদ্ধান্তৰ মৰ্মে মাহফুজুল কোৰআন হাফিজা মাদ্ৰাছাৰ বেনাৰত মাহফুজুল কোৰআন হাফিজা মাদ্ৰাছাৰ বেনাৰৰ ছত্ৰছায়াত একত্ৰীকৰণ কৰিলে। সেউৰাৰ ভিটা মাদ্ৰাছাৰ তলত দিব লাগিব বুলি তানজিম বোৰ্ডে নিৰ্দেশ দিছিল। কিন্তু উক্ত সেউৰা ভিটা মাদ্ৰাছাত ছাত্ৰৰ কম নাই। আনকি যিহেতু একেখন গাঁৱৰে দুইখন মাদ্ৰাছাত ছাত্ৰ কম হৈ আছিল, গতিকে দুয়োটা একেলগ হৈ পূৰ্ণাংগ ৰূপ দিছে বুলি স্থানীয় ৰাইজ তথা কমিটিৰ ব্যক্তিসকলে জানিবলৈ দিয়ে। তানজিম বোৰ্ডৰ প্ৰশাসক স্থানীয় ৰাইজে কৰজোৰে অনুৰোধ জনায় যে মাহফুজুল কোৰআন হাফিজা মাদ্ৰাছাখন সুকলমে চলাই যাবলৈ অনুমতি প্ৰদান কৰিছে। আপনি এই বিষয়ে কি ক'ব? আসসালামু আলাইকুম। মই প্ৰথমে এই চেনেলক আমি ধন্যবাদ জনাইছোঁ। আমি 2019 চনত আমি সত্ৰকৰ্ণাৰ 14 নম্বৰ ছিটত এখন মাদ্ৰাছা কৰিছিলোঁ, জামিয়া ইছলামিয়া ৰহমানিয়া মাদ্ৰাছা আনন্দবাজাৰ নামত। সেই মাদ্ৰাছাখনত তঞ্জিমৰ ফালৰ পৰা আৰু চৰকাৰৰ নিৰ্দেশ মতে যিটো ইনকুৱাৰী হৈছে, নিৰ্দেশনা আহিছে, তাতে 50 জন ছাত্ৰ লাগে। কিন্তু আমি 50 জন ছাত্ৰ আমাৰ মাদ্ৰাছাত নাছিল, যাৰ কাৰণে তঞ্জিমৰ ফালৰ পৰা আমাক অৰ্ডাৰ কৰিছে যে জামিয়া ইছলামিয়া ৰহমানিয়া মাদ্ৰাছাখন আৰু মাহফুজুল কোৰআন হাফিজিয়া মাদ্ৰাছা কল্পনা, এই দুয়োখন মাদ্ৰাছাক চেৰৰ বিটা জনপ্ৰিয় হাফিজিয়া মাদ্ৰাছাৰ লগত একলগ কৰাৰ কাৰণে। কিন্তু আমি খবৰ লৈছোঁ যে জনপ্ৰিয় হাফিজিয়া মাদ্ৰাছাত তাতে ছাত্ৰ আৰু শিক্ষকৰ কোনো কমি নাই, তাতে সকলো বস্তু ঠিকেই আছে। কিন্তু আমি দুটা মাদ্ৰাছা যদি তাৰ লগত জড়িত হওঁ, আমাৰ ছাত্ৰখিনিক সিহঁতে জায়গা দিব নোৱাৰে আৰু আমাৰ যিখিনি শিক্ষক আছে সেই শিক্ষকসকলক তাতে ল'ব নোৱাৰে। যাৰ কাৰণে আমি তঞ্জিম বোৰ্ডৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আমি জামিয়া ইছলামিয়া ৰহমানিয়া মাদ্ৰাছা আনন্দবাজাৰ আৰু